আমি ৰাজা ফাউণ্ডেশ্যন অসমে এটা কথা স্পষ্ট কৰি কৈছোঁ যে কোনো কাৰণতে যে ভাৰতীয় জাতীয় কংগ্ৰেছ দল যে সংখ্যালঘুসকলৰ ত্ৰাণকৰ্তা এই কথাটো কেতিয়াও নহয়। নিশ্চিতভাৱে এটা কথা ঠিক, আজি বিজেপি চৰকাৰখন সংখ্যালঘুৰ বিপৰীত মিল থকা কথাটো সংবাদ মাধ্যমে হওক বা সামাজিক মাধ্যম হওক বা মানুহৰ বিভিন্ন মুখে মুখে চলি আছে যে বিজেপি চৰকাৰখন সংখ্যালঘুৰ বিপৰীত মিলত আছে। কিন্তু একে কথাতে আমি এই কথাটো কৈছোঁ যে আমি বিশ্লেষণ কৰি দেখা পাইছোঁ যে কংগ্ৰেছ চৰকাৰখনো কিন্তু সংখ্যালঘুসকলৰ কাৰণে ত্ৰাণকৰ্তা নহয়। এইকাৰণে কথাটো কৈছোঁ যে বিগত সময়ত যি 15 বছৰ কাল তৰুণ গগৈৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰে শাসন কৰিছিল, সেই কংগ্ৰেছ চৰকাৰখনে সংখ্যালঘুসকলৰ কাৰণে কি কৰিছে এটা কথা তেওঁলোকে স্পষ্ট কৰি দিয়ক। আজি চাওক যে অসমৰ মূল সমস্যা হিচাপে চিহ্নিত হৈ থকা যিটো বিদেশী সমস্যা, বিদেশী বুলি কোৱাৰ লগে লগে প্ৰথমতে আমাৰ মনলৈ যিটো ভাৱ আহে বা অসমীয়া মানুহৰ যিটো ভাৱ আহে সেইটো হ'ল কি চৰ-চাপৰিত বসবাস কৰা বংগভোগীয় মুছলমানসকল। বংগভোগীয় মুছলমানসকলে যে বংগভোগীয় মুছলমানসকল যে বিদেশী হয় নহয় কি কংগ্ৰেছে এই কথাটো নিশ্চিত কৰিলে নেকি? কংগ্ৰেছৰ দিনতো নকৰিলে। গোষ্ঠীগত সংঘৰ্ষ হ'ল। কংগ্ৰেছৰ 15 বছৰ শাসনকালত চৰ-চাপৰিৰ কিনো উন্নতি হ'ল? নে স্বাস্থ্যৰ উন্নতি হ'ল, নে শিক্ষাৰ উন্নতি হ'ল, নে যোগাযোগৰ, নে অন্যান্য কিবা ব্যৱস্থাৰ উন্নতি হ'ল? কোনো ধৰণৰ কাম নকৰিলে। কিন্তু যিটো সময়ত কংগ্ৰেছ চৰকাৰৰ ৰেচন কাৰ্ডৰ সাহাৰ্যটো কংগ্ৰেছ চৰকাৰৰ দিনতো সংখ্যালঘুসকলে পাইছিলে আৰু বিজেপি চৰকাৰৰ দিনতো সংখ্যালঘুসকলে পাই আহিছে। আমি কোনো ৰাজনৈতিক দলৰ উগ্ৰ সমৰ্থকো নহয়, আমি প্ৰত্যক্ষ সমৰ্থকো নহয়, পৰোক্ষ সমৰ্থকো নহয়। কিন্তু আমি কংগ্ৰেছসকলক কৈছোঁ যে কংগ্ৰেছসকল যে সংখ্যালঘুসকলৰ ত্ৰাণকৰ্তা, যদি সংখ্যালঘুসকলৰ ত্ৰাণকৰ্তা বুলি কংগ্ৰেছ চৰকাৰ বিবেচিত হ'ল, তেনেহ'লে কংগ্ৰেছৰ শাসনৰ কালতেই কিয় অসমত আকৌ AIDFৰ জন্ম হ'ল? যিমানেই নকওক বৰদলৈ নাজমল ডাঙৰীয়াই যে AIDF এটা সাম্প্ৰদায়িক দল নহয়, নিশ্চিতভাৱে মানুহৰ মুখে মুখে যে চৰ-চাপৰিত বসবাস কৰা বংগীয় মুছলমানসকলৰ ছত্ৰছায়াতেই আজি AIDFটো জীয়াই আছে। কোনো বাম অঞ্চলৰ মুছলমানসকলে কিন্তু এতিয়াও AIDFক আঁকোৱালি লোৱা নাই। তাৰমানে কি? ইয়াৰ পৰাই বুজিব পাৰি যে কংগ্ৰেছৰ দিনত পূৰ্ববংগীয় যিখিনি মুছলমান আছে, বংগভোগীয় যিখিনি মুছলমান আছে, সেই বংগভোগীয় মুছলমানসকল যে কংগ্ৰেছৰ দিনতো তেওঁলোক যে ছেটিছফাইড নহয়, সন্তুষ্ট নাছিল, এই কথাটো স্পষ্টভাৱে প্ৰমাণ তাৰ পৰাই পোৱা যায়। গতিকে আমি নিশ্চিতভাৱে এটা কথাই ক'ব পাৰোঁ। আৰু এটা কথাও ঠিক, আজি কংগ্ৰেছৰ দিনত যিমানবিলাক সংখ্যালঘু নেতা আছিলে, কিমানজন নেতাক কংগ্ৰেছে কিমানজন সংখ্যালঘু নেতাক তেওঁলোকে মন্ত্ৰী MLA সাজিলে। কেৱল কংগ্ৰেছৰ যুৱ মৰ্চাৰ মূল সভাপতি সাধাৰণ সম্পাদকক সংখ্যালঘু সম্প্ৰদায়ৰ 2জন নেতা বনাই থ'লেই নহ'ব, এটা সম্প্ৰদায়ৰ উন্নতি নহ'ব। গতিকে গোটেই কথাটো আমি বিশ্লেষণ কৰি আমি এটা কথাই দেখা পাইছোঁ যে বিজেপিয়ে হওক, কংগ্ৰেছে হওক বা AIDFে হওক, AIDFটো এটা নিজস্ব বৰদলৈ নাজমলৰ নিজস্ব সম্পূৰ্ণ নিজস্ব ব্যক্তিকেন্দ্ৰিক দল। আমি একেমুখে ক'ব পাৰিম যে এটা ব্যক্তিকেন্দ্ৰিক দল বুলি পেলাই। তেখেতৰ নিজস্ব স্বাৰ্থসিদ্ধিৰ কাৰণে, তেখেতৰ বিজনেছ বহলাবৰ কাৰণে, তেখেতৰ নিজৰ অস্তিত্ব ৰাখিবৰ কাৰণে তেখেতে ৰাজনীতি কৰিছে। গতিকে এয়া কোনো সংখ্যালঘুসকলৰ কাৰণে ডেভেলপমেণ্টৰ কাৰণে বা সংখ্যালঘু উন্নতিৰ কাৰণে AIDF কেতিয়াও হ'ব নোৱাৰে। গতিকে আমি আগন্তুক দিনত এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ, যিকোনো দলেই হওক, বিজেপিয়ে হওক, কংগ্ৰেছে হওক, যে নিশ্চিতভাৱে যোগ্য ব্যক্তি নিৰ্ধাৰণ কৰি অসমৰ সংখ্যালঘুসকলৰ পৰাও নেতা নিৰ্বাচন কৰি তেওঁলোকে প্ৰতিনিধিত্ব কৰাৰ ব্যৱস্থা কৰি দিয়ক। গতিকে এইটো এটা সম্পূৰ্ণভাৱে আজিৰ ছত্ৰছায়াত এটা কথা নিশ্চিত হৈছে, গোটেই পৰিৱেশটো এনেকুৱা হৈ গৈছে যে মুছলমানসকল আৰু হিন্দুসকল অসমীয়া, মুছলমানসকল অসমীয়া নহয়। আজি যদি সামাজিক মাধ্যমত সেই কথাটো আহিয়ে যায় যে মুছলমান নাম পালেতো সেয়া অসমীয়া বুলি নকয়। গতিকে এইটোতো দুখজনক কথা। কি মুছলমানসকল সংখ্যালঘুসকল অসমীয়া নহয় নেকি? এনেধৰণৰ কোনো প্ৰশ্ন, এই ধৰণৰ প্ৰশ্নটো আজিৰ পৰাই নহয়, অসম গণ পৰিষদৰ দিনৰ পৰাই এই বস্তুটো আৰম্ভ হৈছে, আজিলৈ চলিয়ে আছে। গতিকে আমি আগন্তুক দিনত এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে কংগ্ৰেছো সংখ্যালঘুসকলৰ ত্ৰাণকৰ্তা নহয়, বিজেপিও নহয়, AIDFো নহয়। যদি আনুগত্য আছে, গতিকে আমি আটাইকেইটা দলকে অনুৰোধ জনাম ৰাজা ফাউণ্ডেশ্যন অসমৰ তৰফৰ পৰা, যাতে 2021
সংখ্যালঘুসকলৰ পৰা নেতা নিৰ্বাচন কৰি তেওঁলোকে নিৰ্বাচনৰ কাৰণে প্ৰতিনিধিত্ব কৰিবৰ কাৰণে সুযোগ দিয়ে। প্ৰধান এৰিয়াটোত আমি এই কথাটো প্ৰথমতে চাব লাগিব যে লাচিকুল হত্যাকাণ্ডটোৱে হ'ল এটা ৰাজনৈতিক হত্যাকাণ্ড। গতিকে সংখ্যালঘুসকলৰ নেতা হোৱাটো বা সংখ্যালঘুসকলৰ পৰা ভাল নেতা হোৱাটো BTC প্ৰধান এৰিয়াত বিচৰা নাই, বৰ্তমান আছে। এই কথাটো আমি দেখিবলৈ পাইছোঁ। শেহতীয়াভাৱে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিটো চুক্তি হ'ল, সেই চুক্তিখনত আমি কোৱা নাই যে প্ৰমোদ বড়ো ডাঙৰীয়া দিশত এজন নেতা, ছাত্ৰ নেতা, আমি তেখেতৰ প্ৰতি আমাৰ যথেষ্ট আনুগত্য আছে। কিন্তু তেখেতৰ যিখন চুক্তি, সেই চুক্তিত সংখ্যালঘুসকলৰ, বিশেষকৈ BTC এৰিয়াত থকা সংখ্যালঘুসকলৰ যে কিবা বিশেষ লাভ হ'ব এই কথাটো আমি ক'ব নোৱাৰোঁ। এইকাৰণেই ক'ব নোৱাৰোঁ, তেওঁলোকে যিটো BTCৰ সংখ্যালঘুসকলৰ প্ৰধান বিষয়টো হ'ল যে তেওঁলোকৰ ভূমিপট্টা আজিলৈ নাপালে। আৰু ভূমিপট্টা পোৱাৰ ক্ষেত্ৰত প্ৰমোদ বড়ো ডাঙৰীয়াই যি চুক্তি কৰিলে, সেই চুক্তিত কিন্তু কোনো ধৰণৰ উল্লেখ নাই। গতিকে BTCৰ সংখ্যালঘুসকলে যে আগন্তুক দিনতো ভূমিপট্টা নাপাব এই কথাটো আমি সাতাং হৈ আছোঁ। যদি প্ৰমোদ বড়ো ডাঙৰীয়াই পৰৱৰ্তী পৰিৱৰ্তনকামী চৰকাৰত যদি আহে, প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যদি গঠন হয়, তেনেহ'লে তেওঁ যদি নিজাকৈ কিবা বিশেষ গুৰুত্ব লয় এই কথাটো আমি নাজানিম। কিন্তু আমি অনুৰোধ ৰাখিম যে সংখ্যালঘুসকলক যে ভূমিৰ যিটো ভূমিপট্টাৰ ব্যৱস্থা সেইটো কৰা হওক। অন্য কথা আমি আৰু এটা কথাটো কৈছোঁ যে গোষ্ঠীগত সংঘৰ্ষকে ধৰি বিভিন্ন সময়ত BTCৰ জন্ম লগ্নৰে পৰা যিবিলাক সংঘৰ্ষ হৈছিল, সেই সংঘৰ্ষত কিন্তু শতাধিক, হাজাৰতকৈ বেছি সংখ্যালঘু লোক তাত নিহত হৈছিল বা কাৰোবাৰ দ্বাৰা আক্ৰমণ হৈছিল, কাৰোবাৰ দ্বাৰা হত্যা হৈছিল। সেইসকলৰ কিন্তু বিচাৰ নহ'ল। কিন্তু যিটো সাহায্য প্ৰদান কৰাৰ কথাটো BTC চুক্তিত কোৱা হৈছে, সেই সাহায্য প্ৰদানৰ যিখন চুক্তি বা যিটো চুক্তি, সেই চুক্তিত জানো সংখ্যালঘুসকলৰ কিবা কথা উল্লেখ থাকিল? গতিকে আমিতো তাত একো দেখা নাই। গতিকে আশা আমি বহুত কৰিব নোৱাৰোঁ। বিগত সময়ত হাগ্ৰামাৰ মহিলাৰী ডাঙৰীয়াই যি শাসন কৰিলে, সেই শাসনত সংখ্যালঘু সম্প্ৰদায়টোৰ নামত কি কৰিলে? আজি যদি হাগ্ৰামাৰ মহিলাৰী ডাঙৰীয়াক যদি মই স্পষ্টকৈ কওঁ যে আমি সংখ্যালঘুসকলক কি কৰিলে, কি উপকাৰ কৰিলে, বা সংখ্যালঘুসকলৰ কাৰণে কি কৰিলে বিগত দিনবোৰত, তেখেতক যদি ছত্ৰপত্ৰ প্ৰকাশ কৰিবলৈ দিওঁ, মোৰ বোধে মই বিশেষকৈ ৰাজা ফাউণ্ডেশ্যন অসমৰ তৰফৰ পৰা কৈছোঁ যে এটা বাক্যও হয়তো তেখেতে লিখিব নোৱাৰিব। কিন্তু এই কথাটো মই নকওঁ যে সেই সময়ত যে BTC এৰিয়াত সংখ্যালঘুসকলক সেই বুলি যে তেখেতে গোটেই নিৰাপত্তাহীনতাত ভোগাই আছে এই কথাটো নকওঁ। কিন্তু একেবাৰে সদায় যে সংখ্যালঘুসকল যে তাত এটা নিৰাপত্তাৰ আশংকাত থাকে এই কথাটো সঁচা কথা। কিন্তু শেহতীয়াভাৱে আমি দেখা পাইছোঁ যে এটা প্ৰবল প্ৰতাপী উদীয়মান যুৱ সংগঠক, সমাজ সংগঠক হিচাপে বা ছাত্ৰ নেতা হিচাপে প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিটো নেতৃত্বত যিটো UPPL যিধৰণে আগবাঢ়িছে, আমি আশা ৰাখিছোঁ যদিও তেখেতৰ কৰা তেখেতে যিটো ভাৰত চৰকাৰৰ লগত চুক্তি কৰিলে, সেই চুক্তিত যদিও সংখ্যালঘুসকলৰ কথা বিশেষভাৱে একো তাত নাহিলে, কিন্তু আশা কৰিছোঁ যদি তেখেতৰ নেতৃত্বত UPPL গঠন হয় BTADত, তেনেহ'লে আমি আশা কৰিম যে সংখ্যালঘুসকলৰ কাৰণে তেওঁ কিবা নিশ্চয় এটা ভাল ব্যৱস্থা গ্ৰহণ কৰিব।